নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা পিকনিক আয়োজন কৰিছোঁ, এটা বনভোজ আয়োজন কৰিছোঁ। আৰু সেই বনভোজটো আমি এতিয়া আজি 24 তাৰিখ হয়, 24 ডিচেম্বৰ হয়। আৰু এই 24 ডিচেম্বৰতে আমি আচলতে প্ৰতি বছৰে এইটো দিনটোতে আমি যাওঁ, কাৰণ যিহেতু 25 তাৰিখ বন্ধ থাকে। গতিকে 25 তাৰিখ যদি বন্ধ থাকে তেনেহ'লে আমাৰ অসুবিধা একো নহয়। গতিকে আমি 24 তাৰিখেই যাওঁ। গতিকে 24 তাৰিখে আমি এতিয়া যাম, আমাৰ বন্ধুবৰ্গ আহি আছে। গতিকে আমি যিটো জেগালৈ যাম সেই ঠাইডোখৰৰ কথাও আমি নিশ্চয় ক'ম। আৰু এতিয়া যিহেতু 6টা 5-10 মান হৈছে, সূৰ্যোদয়ো ভালদৰে হোৱা নাই। আপুনি দেখিছে মোৰ পিছফালে সূৰ্যৰ কিৰণ আহিছে। তো গতিকে যিমান সোনকালে যাব পাৰোঁ সিমান সোনকালে আমাৰ লোকেশ্যনটো আমি ল'ব পাৰিম, কাৰণ যিটো জেগাত যাম সেই জেগাটোৰ বিষয়ে আপোনালোকক নিশ্চয় জনাম। আৰু তাৰ যিটো পৰিৱেশ, যিটো মনোমোহা যিটো পৰিৱেশ, সেইটো আপুনি দেখি আচৰিত হ'ব। তাত এটা সুন্দৰ পৰিৱেশ হয়, বনভোজ খাবৰ কাৰণে এটা সুন্দৰ পৰিৱেশ। এতিয়া চব আহি গ'ল, আমাৰ এতিয়া গাড়ীও আহি গ'ল, চব বস্তু লোৱা হৈ গ'ল। পিছফালে চাওক, এইবিলাক মাল বস্তু উঠাই আছে। গতিকে আমি যাত্ৰা আৰম্ভ কৰিম এতিয়া, আৰু আছে মাজত কেইটামান উঠিবৰ কাৰণে। বস্তুবিলাক লোৱা হ'ল, তাৰপিছতে আমি বাচন বৰ্তনৰ কাৰণে অন্য এজনক দায়িত্ব দিছিলোঁ। তেখেত বৰ্তমান ৰখি আছে, গতিকে আমি বস্তুখিনি উঠাব লাগিব এতিয়া। মোটামুটি বস্তুবিলাক লোৱা হ'ল, লগতে দুডাল খিলাও লৈছোঁ, কাৰণ আছে লাগি ধৰে নহয়, সেইকাৰণে ব্যৱস্থাটো কৰি লৈছোঁ। মোৰ কাৰণে লাগাই আছিল দুডালমান, কাৰণ তাত ঠাই ঠিকে আছে। হুলাবাৰী দুডাল আছে, হুলাবাৰী লাগে আৰু হুলাবাৰী আছে যিহেতু টেনশ্যন নাই। গতিকে আজিৰ পিকনিক বস্তু মজা হ'ব লাগিব, জবৰদস্ত হ'ব লাগিব। গতিকে আমাৰ ড্ৰাইভাৰটাৰ মিউজিক চিষ্টেমটো হৈছে নবজিল, বৰ বেয়া লগা কথা বাৰু। যিয়ে নহওক এপে মানে এটা হেৰি আছে, এইটো বজাম আমি তাতে। স্পীকাৰটো মোটামুটি ডাঙৰে। আমি বৰ্তমান পিকনিক স্পটটো পালোঁ, কিন্তু এতিয়া আমাৰ লাইন বৰ্তমান দি থাকে, লাইনত থাকিব লাগিব এতিয়া, কাৰণ আছে। বৰ্তমান আমি এতিয়া পিকনিক স্পট পাই গ'লোঁ, ভৈৰৱকুণ্ড, ওদালগুৰি ডিষ্ট্ৰিক্ট। এই ভৈৰৱকুণ্ডত এতিয়া বৰ্তমান এইটো হৈছে এণ্ট্ৰি, আৰু ইয়াত আপুনি এণ্ট্ৰি দিব লাগিব। ডাঙৰ গাড়ীবিলাকৰ কাৰণে 500 টকা, আৰু সৰু সৰু গাড়ীবিলাকৰ কাৰণে 300 টকা। এইটো হৈছে আপোনালোকৰ দিব লাগিব। গতিকে আমি এতিয়া ভৈৰৱকুণ্ড পাই গ'লোঁ। এতিয়া ভৈৰৱকুণ্ড পোৱাৰ পিছত আমি এতিয়া পিকনিক স্পট, যিটো বনভোজস্থলী হয়, সেইটো আমি চাব লাগিব, ক'ত পায় ক'ত নাপায়, যাব লাগিব। এই অৱশেষত আমি ভৈৰৱকুণ্ড পালোঁ, পিকনিক স্পট। গতিকে আমি এতিয়া লোকেশ্যন বিচাৰি আছোঁ, আমি বহিম ক'ত, বহা জেগাই নাই। ভৈৰৱকুণ্ড পালোঁ গাইজ, আমি এতিয়া জেগা বিচাৰি আছোঁ। জেগা এতিয়া পাৱাই টান। এই জেগা পাব লাগিলেও এতিয়া কি হ'ব, গৰু বিচাৰ দিব লগা হৈছে জেগাও। আমাৰ লগৰ এটা চিনাকি মানুহ এটা পালা, চিনাকি মানুহটোৱে তাৰমানে কিবা ব্ৰেকফাষ্টৰ বস্তু লৈ আহিছে, তাকে দি পঠাইছে। আমিও খাম এতিয়া। দি অলপ কি দিছে, বুট আৰু ব্ৰেড। এই খা তই, ব্ৰেড নাখাওঁ মই। গতিকে আমি এতিয়া চৌকা খান্দি আছোঁ, আৰু চৌকাটো এনেকুৱাকৈ খান্দিছোঁ যাতে অসুবিধা নহয়। আৰু শিল আছে, এইবিলাক চাৰিওফালে শিল দিছোঁ। তাৰপিছত দা আছে, কুঠাৰ, তাৰপিছত কোদাল, চিপৰাং, এইবিলাক বস্তু আৰু আমাৰ তাত দিমাগত নাহে। গতিকে এই বস্তুটো আমি কৰি আছোঁ, আৰু এতিয়া আমি ইয়াত খানা যোগাৰ কৰি আছোঁ। এইবিলাক বস্তু এতিয়া আমি ব্যৱস্থাটো কৰিম। এতিয়া গাড়ী এখন আছিল আমাৰ, গাড়ীখন এতিয়া গৈ দিলোঁ। এতিয়া কথা হ'ল বাকীখিনি এতিয়া আমি কৰিম। এতিয়া আপুনি চাওক, ইয়াত আপুনি হাজাৰ মানুহ পাব, হাজাৰ মানুহ পাব। আমিতো এতিয়া যিটো জেগাত আছোঁ সেই জেগাটোত বাৰু মানুহ কম, কিন্তু নদীৰ সিটো পাৰে যদি যায়, সেইটো পাৰে গ'লে আপুনি অজস্ৰ মানুহ পাব। ইয়াত হাজাৰ মানুহ আছে। আৰু আমি এতিয়া পাওঁতে সময় কিমান হৈছে, এতিয়া আপোনাৰ 10:30 আমি পাইছোঁ, কিন্তু ইয়াতে 6টা বজাৰ পৰাই ইয়াত মানুহৰ ভিৰ আছে। তেল গৰম হোৱাই নাই, ইতিমধ্যে পিঁয়াজ দিয়া আৰম্ভ কৰি দিলে। খৰি ফালে চা।
শেষত আমাৰ হৈছে ড্ৰাইভাৰটা ড্ৰাইভাৰটাইও আমাক অলপ সহায় কৰি দিছে বঢ়িয়া সুন্দৰ ঠাণ্ডা পানী গতিকে মুখখন ধুই লওঁ মজা লাগিছে একদম মজা টেনশ্যন নাই মেলা সদৃশ হৈ গৈছে ভৈৰৱকুণ্ড মেলা সদৃশ হৈ গৈছে মেলাৰ নিচিনা হৈ গৈছে ভৈৰৱকুণ্ড সম্পূৰ্ণ মেলাৰ নিচিনা হৈ গৈছে ইয়াত মানে আপুনি এতিয়া দোকান বজাৰো পাব ইয়াতে মানে আপুনি বিভিন্ন ধৰণৰ বস্তু কিনিবলৈ পাব ল'ৰা ছোৱালীৰ খেল ধেমালিৰ পৰা আদি কৰি যিবিলাক সঁজুলি আছে সেইবোৰো আপুনি কিনিবলৈ পাব কাপোৰ কানিও কিনিবলৈ পাব আৰু ইয়াতে আপুনি ভূটানৰ আৰু অৰুণাচলৰ কিছুমান সামগ্ৰী কিনিবলৈ পাব গতিকে চাওক বাছ লৈ আহিছে সম্পূৰ্ণ ধুনীয়া পৰিৱেশ পিকনিক 2023 বৰ্ষক বিদায় দিব গতিকে 2024 বৰ্ষক আঁকোৱালি ল'ব গতিকে লাষ্ট তেওঁলোকৰ এটা পিকনিক বনভোজৰ আয়োজন কৰিছে সকলোৱে মিলি ইয়াতে আপুনি চাওক খেল ধেমালিৰ কাৰণেও আছে দেখিছে সৰু ল'ৰা ছোৱালী খেল ধেমালিৰ কাৰণেও ৰাখি চাওক পৰিৱেশটো সুন্দৰ হৈছে গতিকে আপোনালোকেও আহক যিসকল লোকে ভৈৰৱকুণ্ডত আহিম বুলি ভাবিছে তেওঁলোকে আহিব পাৰে আৰু এটা আপোনালোকক বস্তু দেখুৱাইছোঁ এইকেইটা নিশ্চয় দেখিছে এইকেইটা হৈছে আপোনাৰ কুকুৰৰ পোৱালি কিমান খাই এইবোৰ 5,000 কৰি হয় মানে এইটো কি নাম কি এইটো অৰুণাচল ভুটীয়া অৰুণাচল ভুটীয়াৰ কুকুৰ হয় বহুত মৰম লগা শুই আছে কম কৰি দিম আৰু চাৰিটা আছিলে একে ইমানতে আমি বিক্ৰী কৰি আছোঁ বিক্ৰী কৰি দিলে আজি নহয় এই আজি কেইটা আনিছে আজি দুটাই আনিছে এইটো 5,000 এইটো কেইমাহ হৈছে 3 মাহ চলি আছে 3 মাহ ভাত খাব পৰা হৈছে এই আৰামত খাই এই ভৈৰৱকুণ্ডত আপুনি দেখিছে সেই ছাইড যিটো আছে সেইফালৰ ছাইডটো হৈছে অৰুণাচল আৰু এইফালৰ যিটো ছাইড হয় এইফালৰ ছাইডটো হৈছে ভূটান গতিকে এইখন নতুনকৈ দলং এখন দিছে ইয়াৰ আগত এখন আছিলে চুইচ গেট আৰু সেই চুইচ গেটৰ জৰিয়তে মানুহবোৰ অহা যোৱা কৰিছিলে কিন্তু নতুনকৈ এখন দলং এখন নিৰ্মাণ কৰি উলিয়াইছে বৰ্তমান মই আছোঁ ইণ্ডো ভূটান সীমান্তত আৰু আপুনি দেখিছে আগত এখন গেট আছে সেইখন হৈছে ইণ্ডো ভূটান গেট আৰু এইটো ভৈৰৱকুণ্ডতে আছে ওদালগুৰি ডিষ্ট্ৰিক্ট এই ছাইডটো হৈছে আপোনাৰ ভূটান আৰু এইফালে যিটো ছাইড আছে সেইটো হৈছে আপোনাৰ অৰুণাচল গতিকে ইয়াতে আপোনাৰ ইণ্ডো ভূটান সীমান্তত এণ্ট্ৰি কৰিব লাগিব চাগে মই বিশেষ নাজানো এইখন হৈছে মেইন গেট ইণ্ডো ভূটান গেট পাৰ হোৱাৰ পিছতে আপুনি ভূটানৰ মেইন গেট পাব আৰু এই গেটত আপুনি ইয়াৰ পিছত আপুনি ভূটান যাবলৈ হ'লে আপুনি পাছ ল'ব লাগিব তো পাছ ল'বৰ কাৰণে মানুহে ইয়াত লাইন মানে শাৰী পাতিছে যদি আপুনি যাব বিচাৰে তেনেহ'লে পাছ ল'ব লাগিব পাছ লোৱাৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো আপুনি তাত গৈ গম পাব কিন্তু সাধাৰণতে আমি এই বিষয়টো নাজানিম গতিকে আপোনালোকে যদি বিচাৰে আপুনি আহিব পাৰে গতিকে আমি ঘূৰি আহিলোঁ তেলৰ দাম কৈছে 60 টকা তেল বুলি কৈছে পেট্ৰলৰ দাম 60 টকা গতিকে আমি বাইক চাইটো লৈ অহা নাই আৰু গাড়ী ইয়াত আনিব নোৱাৰি গতিকে ভিতৰত সোমাব লাগিব গতিকে ভিতৰত সোমাব লাগিলে আকৌ পাছ ল'ব লাগিল
যুদ্ধ লাগি থাকিলে বিচাৰ কাৰণেতো আৰু ITBP আৰু BSF কেম্প আছে এদিক থেকে মারো মন্দিরটা তো আছে এতিয়া আমাৰ খাৱাৰ টাইম হৈ গ'ল খানা বনা হৈ গ'ল যিহেতু আমি এতিয়া খাই আছোঁ বৰ্তমান